ও গোবিন্দা আজিচোন বেগ বজাইচোন নকবি আৰু অতখন গেৰেজত দি আহিলো ন মানে কি হ'ল অলপ বজাৰ কৰি যাওঁ বহুত দিন মানে গাড়ীখন কিনাৰ পৰা আজিলৈকে মানুহজনীৰ লগত এসাঁজ খাব পৰা নাই দিনটো এতিয়া ভাবিছোঁ যাওঁ গৈ পেলাই আজি খাওঁ দুপৰীয়া সাঁজ একেলগে ঠিক আছে তেতিয়াহ'লে পিছে বজাৰ কি আনিলে কিনো আনিবি বস্তুৰ যিহে দাম অলপ আলু পিঁয়াজ আৰু বেঙেনা অকণ আৰু মাছ লৈ আহিলোঁ আৰু ও গোবিন্দা নবৌ হ'বলৈ বাট চাই আছে আজি যাগৈ যা তৃপ্তিৰে এসাঁজ খাগৈ তাকেইতো দেৰি আৰু নকৰোঁ হা ভাতকেইটা খাই আকৌ গেৰেজত আহিব লাগিব এতিয়া মই যাওঁ ঠিক আছে যা ঠিক আছে ঠিক আছে ঠিক আছে ৰীনা অ' ৰীনা সোনকালে ওলাই আহাচোন হেৰি আপুনি এইটো কলাত কি আনিছে আগতে এইক লৈ যোৱাচোন ঘৰলৈ মই সকলো কথা তোমাক পিছত কৈ আছোঁ এইটো দেখোন কেঁচুৱা ক'ত পালে ক'ৰ পৰা আনিলে আইঐ দেহি ইমান মৰম লগা ভালেই হ'ল আমাৰতো ল'ৰা ছোৱালী নাইয়ে ভগৱানে আমাক দান দিলে খোজকাঢ়ি ফুৰিব পৰা হলি ভগৱানে তোক ভালে ৰাখক আই মাজনী অ মাজনী কলৈ গলি ঐ ভিখাৰী তিৰোতা তই মোৰ ছোৱালীজনীক কোলাত লৈছ যে ইমান লেতেৰা কাপোৰ পিন্ধি চাওঁ হেৰি দে বেয়া হৈছে নেকি বাইদেউ তাইক মই মৰমতেহে লৈছিলোঁ মোৰো এজনী ছোৱালী আছিলে জানে তাই থকা হ'লে এতিয়া ইমানেই ডাঙৰ হ'লহেঁতেন হ'ব দিয়ক বাইদেউ বেয়া নাপাব অ গোবিন্দা ঘৰত আছেনে অ' তহঁতহে ক'ৰ পৰা ওলালি আজি আহ এইফালে বহ কিয় তহঁতৰ আজি যে মনত পৰিল নক'ব গোবিন্দা আজি চকা বন্ধ বুলি গম নাপায় নেকি সেয়েহে আজি ভাবিলোঁ এপাক আপোনালোকৰ ঘৰৰ পৰাই আহোঁ সেয়ে বহুত দিন হ'ল নবৌক এপাক চাই যাওঁ আৰু বহুত দিন নবৌক দেখাও নাই চাহ একাপ খাই যাওঁ আৰু অ' ৰীনা শুনাচোন কোন আহিছে চোৱাহি অ তহঁত ক'ৰ পৰা ওলালি ইমান দিনৰ মূৰত আজিহে সময় পালিনে তহঁত বচোন বহ মই চাহ বনাই আনিম ঠিক আছে নবৌ
বাৰু গোবিন্দ দা মাজনীৰ কিবা ব্যৱস্থা কৰিলে নে নাই তাতে আৰু গোবিন্দ দা তাই দেখাত ধুনীয়া কেতিয়াবা চাব আৰু চিলাই থাপ মৰা দিলৈ গুচি যাব তহঁতেতো ঠিকেই কৈছ পিছে ভাল ঘৰৰ ভাল ল'ৰা এটা পালে ভালেই আছিল তাইক বিয়া দিব পাৰিলো হয় চাবিচোন পাৰিলে তহঁতে ঠিক আছে চাম বাৰু এইবাৰ পিঠা লাড়ু বনোৱা নহ'ল খালি চাহকে খোৱা অহাবাৰ আহিলে বনাই দিম ঠিক আছে ৰীণা শুনাচোন এই ভিক্ষাৰী তিৰোতা এজনী আহিছে তাইক অলপ কিবা দি পঠাই দিয়াচোন মই ভিক্ষা খুজিবলৈ অহা নাই মই আপোনাৰ ছোৱালীজনীক চাবলৈহে আহিছো বহুদিন হ'ল তাই কলেজলৈ যোৱা নাই তাই কলেজলৈ গ'লে মই সদায় চাই থাকো তই কিয় চাবলৈ আহ তাইক কিয় চাব আহো তেতিয়াহ'লে শুনক আপোনাৰ ছোৱালীজনী মোৰ ছোৱালী সেইদিনাখন আপুনি বজাৰৰ পৰা ঘৰলৈ আহি আছিল আৰু মই উপায় নাপাই তাই ফুটপাথতে পেলাই থৈ দূৰৰ পৰাই চাই আছিলো দেউতাক ঢুকোৱাৰ পিছত মই মানুহৰ ঘৰত কাম কৰি কৰি কিবাকে চলি আছিলো কিন্তু তাইৰ জন্মৰ পিছত মই মানুহৰ ঘৰত কাম কৰিব নোৱাৰা হলো আৰু সেইবাবে মই যে ফুটপাথত দেউতা মই এইবিলাক কি শুনিছো মই সেই তিৰোতা যদি ছোৱালী তোমালোকে বোলে মোক ফুটপাথৰ পৰা বুটলি আনিছা দেউতা কিবাটো কোৱা সেইজনী কি সঁচা কৈছে নে মিছা কৈছে দেউতা হৰিকা তুমিতো কিবা কোৱা সেইজনী কি কৈ আছে হৰিকা দেউতা তুমি নামাতা কি আকৌ সেইকাৰণে মই সদায় কলেজলৈ গ'লে সেইজনীয়ে মোৰ পিনে চাই চাই দুখ মনে বহি কান্দি থাকে দেউতা তুমি কিবা কোৱা হৰিকা তুমি কিবা নোকোৱা কিয় তাৰমানে সেইজনী কোৱা কথাবোৰ সঁচা দেউতা নোকোৱা কিয় দেউতা তুমি একো নোকোৱা কিয় দেউতা ঐ মই তোৰ ছোৱালী সেইদিনা তই মোক ফুটপাথত এৰি থৈ যাওঁতে তোৰ অকণো দয়া মৰম লগা নাছিল তোৰ অকণো চকু পানী ওলোৱা নাছিল তোৰ হৃদয়খন কঁপি উঠা নাছিল আৰু আজি তই মোক ক'বলৈ আহিছ মই তোৰ ছোৱালী তোৰ অকণো লাজ লগা নাই আঁতৰি যা মোৰ কাষৰ পৰা গুচি ইয়াৰ পৰা দেউতা তাৰমানে এইবোৰ সঁচা দেউতা তাৰমানে মই ফুটপাথৰ ছোৱালী দেউতা মোক মোৰ বন্ধু বান্ধৱীসকলে জোকাব দেউতা মোক সমাজে কি বুলি ক'ব দেউতা মই ফুটপাথৰ ছোৱালী মোক সকলোৱে ফুটা কৰিব দেউতা মই ফুটপাথৰ ছোৱালী দেউতা মোক সকলোৱে হাৰিব হৰিকা তুমি কিবা কোৱা হৰিকা মই ফুটপাথৰ ছোৱালী হৰিকা তুমি কিয় কান্দিছা হৰিকা মোক চাই তুমি মোক চাই দেউতা তোমাৰ কি হ'ল তুমি মোক চাই মই ফুটপাথৰ ছোৱালী দেউতা তুমি ক'লে হাৰিব দেউতা মোক সমাজে পূজা কৰিব দেউতা মোক সকলোৱে হাৰিব দেউতা মই ফুটপাথৰ ছোৱালী দেউতা মই ফুটপাথৰ ছোৱালী দেউতা মই ফুটপাথৰ ছোৱালী দেউতা মই ফুটপাথৰ ছোৱালী তোমালোকে হৰিকা মই ফুটপাথৰ ছোৱালী দেউতা মই ফুটপাথৰ ছোৱালী দেউতা মই ফুটপাথৰ ছোৱালী হেৰি শুনকচোন